আপোনালোকে সকলোৱে সুধি আছিল যে দেউতাৰ কি হৈছে মই আপোনালোকক ক'ম। আচলতে ভিডিঅ'টো দিয়াক লৈ আকৌ আপোনালোকে নক'ব যে দেউতাকৰ বেমাৰ, এতিয়া ভিডিঅ' দি আছে। ভিডিঅ'টো দিয়া কোনো ইচ্ছা নাছিল, কিন্তু ইমান কালিৰ পৰা ফোন মেছেজ আহি আছে যিবোৰ পিক কৰিবৰ কাৰণে হয়তো পৰা নাই। সময়ৰ অভাৱতে হওক বা পৰিস্থিতিৰ দাগ বুলিয়ে ক'ব লাগিব, মানুহ যিহেতু আমি। এয়া মোৰ দেউতাৰ যোৱা পৰহি ৰাতি প্ৰেছাৰ হৈ ব্ৰেইন ষ্ট্ৰক হ'ল। যিহেতু দেউতাৰ আগৰ পৰাই হাই প্ৰেছাৰ আছিল। তাৰ পৰা আমি এইমছত দেখুৱালোঁ, এইমছৰ পৰা নাৰায়ণত দেখুৱালোঁ। তাৰ পৰা আমি GMCHলৈ আনিলোঁ, যিহেতু GMCHলৈ ৰেফাৰ কৰিলে, আৰু বৰ্তমান আমি GMCHতে আছোঁ। আৰু দেউতা আগতকৈ অকণমান সুস্থ হৈছে। মই আপোনালোকক বাৰু ভিডিঅ' আকাৰে দেখুৱাম। যিহেতু মোৰ দেউতা এখন স্কুলৰ শিক্ষক আছিল, এতিয়া বাৰু অৱসৰপ্ৰাপ্ত। গতিকে দেউতাৰো বহুত ষ্টুডেণ্ট আছে যিসকলে দেউতাৰ খবৰ ল'ব বিচাৰি আছে বা আমাক ফোন মেছেজ কৰি আছে। আমি কিন্তু ফোন মেছেজবোৰ পিক কৰিব পৰা নাই। তেওঁলোকৰ কাৰণেও ভিডিঅ'টো বনোৱা বুলি ক'ব পাৰি। দেউতাৰ পৰিস্থিতিটো গম পাব, বা আমাৰ কাৰণেও এই স্মৃতিবোৰ থাকি যাওক বুলি ভিডিঅ'বোৰ বনাইছোঁ, য'ত স্মৃতিবোৰ থাকি যাব। আচলতে মোবাইলটোত যদি ভিডিঅ'বোৰ ৰাখি থওঁ হয়তো কেতিয়াবা ডিলিট হৈও যাব পাৰে, কিন্তু মই যদি ফেচবুকটোত বা এনেকৈ ইউটিউবটোত মানে ছেভ কৰি ৰাখি থৈ দিওঁ, কেতিয়া হয়তো সেইখিনি নোহোৱা হৈ নাযায়। সেইকাৰণে মই এনেকৈ ৰাখি থৈ দিছোঁ। আৰু এয়া দেউতা শুই থাকোঁতে মই ৰখি আছিলোঁ। আচলতে এনেকৈ থাকিলে মোৰ বৰ দুখ লাগে, কাৰণ দেউতা তেনেকুৱা প্ৰকাৰৰ মানুহেই নহয় যে শান্ত হৈ বহি থাকিব। কিন্তু একো নাই, ৰেষ্ট লৈছে বুলি অকণমান ভাবি লৈছোঁ। আৰু এয়া মই মানুহজনক অকণমান ভিডিঅ' কৰি আছিলোঁ, বৰ ধুনীয়াকৈ শুই আছে। মই ওচৰতে বহি ৰখি আছিলোঁ। আৰু এয়া দেউতা। এটাই ক'ব বিচাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব দেউতা যাতে সোনকালে সুস্থ হয়। সেইটোৱে আপোনালোকৰ পৰা বিচাৰিছোঁ, আৰু একো নালাগে আপোনালোকৰ পৰা। কেৱল আশীৰ্বাদ কৰিব দেউতা যাতে সম্পূৰ্ণৰূপে সুস্থ হৈ আকৌ আগৰ দৰে আগৰ নিচিনা হৈ যায়। দেউতাক যিহেতু ডক্টৰে এক্সাৰচাইজ কৰাব দিছে, গতিকে মই সৰু সুৰাকৈ তেনেকৈ অকণমান কৰাই আছিলোঁ। আৰু এয়া মানুহবোৰ দেখুৱাইছোঁ, যিহেতু ৱাৰ্ডত আছোঁ, গতিকে এনেকুৱা। বাকী আপোনালোকে যদি কোনোবা জানে বা কোনোবা ভাল ষ্টকৰ ডক্টৰৰ বিষয়ে জানে, য'ত ষ্টক মানে দেখুৱালে ভাল হয়, একদম 100% গেৰেণ্টি আছে, তেতিয়াহ'লে আমাক জনাব। আমিও বিচাৰি আছোঁ তেনেকুৱা এটা। গতিকে আপোনালোকে জানিলে প্লিজ অনুগ্ৰহ কৰি জনাবচোন। আমিও ভাল পাম, কাৰণ আমিও বিচাৰোঁ আমাৰ দেউতা সোনকালে সুস্থ হৈ উঠক। গতিকে প্লিজ জনাব দেই।